The integrated check post is in Daranga. It is actually an Indian facility, but we in Bhutan see it as a Bhutanese facility. So it's a joint facility that's going to further trade, businesses, tourism, and most importantly, people-to-people contact, thereby boosting the strong friendship, that strong ties of friendship between all the people of Bhutan and all the people of India, but especially the people of Assam and the people of Eastern Bhutan. So do you think that it will lead to disturb the bilateral relationship between India and the... Okay, thank you. We already have the facility. Bhutan through some the facilities are already there. Thank you. Port Authority of India দৰঙাত নিজৰ এটা চেণ্টাৰ কেন্দ্ৰ এটা আজি মুকলি কৰিলে ভূটানৰ লগত ভাৰতবৰ্ষৰ সম্পৰ্ক খুব মানে আত্মীয়তাপূৰ্ণ কেতিয়াও আমাৰ মাজত সংঘৰ্ষৰ কোনো ইতিহাস নাই সমন্বয় সদ্ভাৱ ভূটানৰ লগত B2B ভূটান ভাৰত ভাৰত ভূটান গতিকে এই ধৰণৰ এটা সম্পৰ্কক আৰু গাঢ় কৰাৰ বাবে একেলগে ভাৰত ভূটান আগবাঢ়ি যোৱাৰ বাবে উন্নয়নৰ দৃষ্টিকোণেৰে আৰু সামাজিক আৰ্থিক সাংস্কৃতিক যি বিনিময় সেই বিনিময়ৰ ধাৰাটো শক্তিশালী কৰাৰ বাবে আজিৰ LPA লেণ্ড পৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ যিটো দৰঙা শাখা আজি আমি চেকপোষ্ট আমি মুকলি কৰিলোঁ ইয়াৰ পৰা দুয়োখন দেশৰ অৰ্থনৈতিক সামাজিক সাংস্কৃতিক আৰু অন্যান্য যি সম্বন্ধ কূটনৈতিক সম্বন্ধৰ পৰা আৰম্ভ কৰি সকলো দিশ শক্তিশালী কৰিব আমাৰ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী আৰু ভূটানৰ মহামহিম মহাৰাজ আৰু লগতে আমাৰ প্ৰধানমন্ত্ৰী মহোদয় এইসকল জ্যেষ্ঠ মানে মাৰ্গদৰ্শকৰ চিন্তাৰ ফচল আজিতো একোটি ইমিগ্ৰেশ্যন চেণ্টাৰটো হৈছে খুব সুচল হ'ব আমাৰ ভূটানলৈ অহা পৰ্যটকসকল অতি সুচলভাৱে ভাৰতত এইটো অসমত হৈছে অসমলৈ আহিব ঠিক সেইদৰে অসম তথা ভাৰতৰ পৰ্যটকো অতি সহজতে ভূটানলৈ এতিয়া যাব পাৰিব ই কেৱল পৰ্যটন ক্ষেত্ৰতে নহয় দুয়োখন ৰাষ্ট্ৰৰ দুয়োখন বন্ধু ৰাষ্ট্ৰৰ মাজত মানুহৰ সৈতে মানুহৰ সম্পৰ্ক অতি সুগভীৰ সুদৃঢ় কৰাৰ লগতে আমাৰ যিটো দুয়োখন ৰাষ্ট্ৰৰ মাজত বাণিজ্য সেই বাণিজ্যৰ বহু গুণে বৃদ্ধি হ'ব বুলি ভবা হৈছে আৰু সেইকাৰণে আজি দেখিছোঁ আমি মাননীয় ভূটানৰ প্ৰধানমন্ত্ৰীৰ লগতে বিৰোধী দলপতি আৰু তেওঁলোকৰ ব্যৱসায়িক গোষ্ঠীসমূহ এটা শক্তিশালী এটা প্ৰতিনিধি দল আহিছে এইটো শুভ লক্ষণ আমি ভাবোঁ দুয়োখন ৰাষ্ট্ৰৰ মাজত বাণিজ্য বন্ধুত্ব আৰু পৰ্যটনৰ ক্ষেত্ৰতেই প্ৰভূত অৰিহণা যোগাব আৰু এই ক্ষেত্ৰত আমাৰ অসমৰ কথা উল্লেখ কৰা হৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে চুবুৰীয়া ৰাষ্ট্ৰসমূহ ৰাজ্যসমূহৰ লগত কিদৰে পৰ্যটনৰ অন্য ক্ষেত্ৰত বিকাশ সাধন কৰিবলৈ চেষ্টা কৰিছে সেয়াও আজি আলোচিত হৈছে গতিকে এয়া নৰেন্দ্ৰ মোদীদেৱৰ অনুপ্ৰেৰণাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা আমাৰ চুবুৰীয়া ৰাজ্যখনৰ সহযোগিতাত আজি এটা নতুন দিগন্তৰ সূচনা আগতে এটা নিয়ম আছিলে যে ধৰি অসমৰ মানুহে ভূটানত সোমাব যায় কিবা এটা পৰিচয় পত্ৰ এতিয়াও সেই চিষ্টেমটো নহয় সেই চিষ্টেমটো আপোনালোকে কেইদিনমানৰ পিছত গম পাব আচলতে ইয়াতে মসৃণ কৰিবলৈহে চেষ্টা কৰা হৈছে যাতে বেছি কমপ্লেক্সিটি বা এটা কঠিন নহয় আৰু পৰ্যটক আহিছে যি পৰীক্ষা নিৰীক্ষা দুখন সাৰ্বভৌম ৰাষ্ট্ৰই কৰিব লাগে সেইখিনিতো কৰিবই সেইখিনি থাকিবই কিন্তু একেবাৰে মসৃণ কৰি দিয়া হৈছে যাতে পৰ্যটকেই হওক বা আমাৰ স্থানীয় মানুহে যাবৰ কাৰণে যাতে অসুবিধাৰ সৃষ্টি নহয় তাৰ বাবে এই এক বিশেষ পৰিকল্পনা কৰা এই ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত অসম কিছু উপকৃত হ'ব নিশ্চিতভাৱে অসম তথা আমাৰ এই গোটেই BTD অঞ্চল আমাৰ তামোলপুৰ নলবাৰী বাক্সা এই গোটেই এলেকাত সামগ্ৰিকভাৱে অসম ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো হ'ব ফুটফল বাঢ়িব আগতে বহু লোক এইখিনিৰ পৰা বিদেশৰ পৰা অহা পৰ্যটক সীমাৰ পৰাই গুচি যায়গৈ এতিয়া তেওঁলোকে অসমলৈ আহিব পাৰিব আমাৰ গোটেই বিশেষকৈ নামনি অসমৰ গোটেই অঞ্চলটোৰ লগতে সামগ্ৰিকভাৱে অসম তথা উত্তৰ পূৰ্বৰ পৰ্যটকো বাঢ়িব আৰু ব্যৱসায়িক ক্ষেত্ৰতো অহা যোৱা ক্ৰয় বিক্ৰয় ইত্যাদিত যথেষ্ট সুবিধা হ'ব Thank you, sir.